নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক ভালেই আছে আৰু বৰ্তমানলৈকে মই ভালেই আছো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো বিশেষকৈ লাই শাকৰ সৈতে মাংস খাই ভাল পোৱা সকলৰ বাবে বনাইছো আৰু মই যেহেতু খাই ভাল পাওঁ সেই কাৰণে মানে যোৱা কালি চেণ্টাৰত গৈছিলো চেণ্টাৰত মানে তাজা লাই শাক ওলাই আছিল তাকে দুমুঠা লৈ আহিলো আৰু খেয়ে আজি ব্ৰইলাৰ মাংস দি খাম আৰু আপোনালোকৰ লগত শেয়াৰ কৰিছো আৰু আপোনালোকে যাতে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যায় আৰু যদি ভাল লাগে তেতিয়া হলে লাইক শেয়াৰ কমেন্ট কৰিব আৰু পাৰিলে ঘৰতো আপোনালোকে নিশ্চয় বনাই খাব আৰু খাই ভাল পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব দেই এয়া চাওক লাই শাকখিনি বাছি ধুই ললো তাৰ পিছত এয়া কেৰাহীটো বহাই ইয়াতে তেলখিনি দি দিছো প্ৰথমে ইয়াত পিয়াজ কটাখিনি দি দিছো তাৰ পিছত ইয়াতে আদা ৰসুন আৰু হালধি দিছো তাৰ পিছত মাংসখিনি দি দিছো লাই শাক খাবলৈ এনেও ভাল সেইকাৰণে মই একেবাৰে সিম্পলকৈ বনাইছো আৰু আপোনালোকে যদি বিচাৰে তেতিয়াহলে ভাল পোৱা মছলাবোৰ ইয়াতে দি খাব পাৰে মই ইয়াতে জলকীয়াৰ গুৰি আৰু পাঁচফোৰণৰ গুৰি দিছো মাংসখিনি সিজিবলৈ ইয়াতে গৰম পানী দি অকমান সময়ৰ কাৰণে ঢাকি দিছো যাতে মাংসখিনি ভালকৈ সিজি যায় এয়া চাওক মাংসখিনি প্ৰায় ৰেডি হৈ গৈছে এতিয়া ইয়াতে লাই শাকখিনি দি দিছো আৰু লাই শাক দি মাংস খোৱাৰ মজাই বেলেগ নহয় জানো বাৰু এয়া চাওক লাই শাক আৰু ব্ৰইলাৰ মাংস বৰ্তমান বনোৱা ৰেডি হৈ গৈছে এতিয়া মাত্ৰ খাবলৈহে বাকি আৰু বিশেষকৈ এতিয়া লাই শাকৰ সিজন আহিয়ে গ'ল সেয়ে আপোনালোকে নিশ্চয় বনাই খাব বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল শেষত আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিলো বাই বাই বন্ধু বান্ধৱীসকল